এইখিনি আমাৰ গোটেই চেগুন পাৰি আৰু What is up everybody, it's your boy Rico Frava and welcome back to another episode. বহুত দিনৰ মূৰত আজি আহিছোঁ motovlog কৰিবলৈ। এইকেইদিন মানে 2 মাহ 3 মাহ হ'ল এটলিষ্ট কণ্টিনিউ মানে মই ভালকৈ টাইমে পোৱা নাই ভিডিঅ' বনাব কাৰণে। ফ্ৰী টাইম পোৱা নাই, কামত অলপমান বিজি আছিলোঁ। ভালেখিনি কাম মানে প্ৰজেক্ট কৰি আছিলোঁ আৰু নিজৰ প্ৰজেক্টো হওক কৰিছোঁ, লগতে আপোনালোকৰ য'ত মই ইনষ্টিটিউটত শিকি আছোঁ গ্ৰাফিক ডিজাইনিঙৰ, তাতো মই এনিমেশ্যন কাৰ্টুন এটা বনাই আছিলোঁ মিলি কেনে মানে। চ' সেইটোৱে এতিয়া মই গৈ আছোঁ মোৰ গাঁৱত ধূপধৰা। তাতে আমাৰ মানে পূজা আছে গাঁৱত, মাৰে পূজা বুলি কয়। তো মোৰ মানে এবাৰ যোৱা ইচ্ছা আছিলে। চ' মানে আইতাই মাতি থকা কাৰণে পাপাই মানে আগতে কালিয়ে গ'লে অকলে। তো মই এতিয়া মানে অকলে গৈ আছোঁ। মই আজি ৰিটাৰ্ণ হৈ যাম, পাপা তাতে আছে। পাপা মানে আপোনাৰ কালি মানে ৰিটাৰ্ণ হ'ব। তো সেইটোৱে এতিয়া যাওঁ, ৰাস্তাত কি হয় আপোনালোকক মোৰ পইণ্ট অফ ভিউ দি দেখাই আছোঁ। কেইদিনমান আগতে এইপিনে আহিছিলোঁ ৰাতি 3টা বজাত মোৰ বাহঁতক থ'বলৈ এয়াৰপৰ্টত। বাহঁতে আহিছিলে আৰু লগতে মোৰ ভাগিনটো আহিছিলে, মোৰ ভিনদেউ আহিছিলে। তো মানে এই কেইদিনমান আগতে মানে বহুত টেনশ্যনত আছিলোঁ মই। মোৰ মানে মাথা চাথা একো কাম দিয়া নাছিলে ভালকৈ, নাজানো কিয় কি হৈছিলে। মানে এই কামৰ প্ৰেছাৰৰ কেনে হওক বা পাৰ্চনেল কিবা প্ৰেছাৰৰ কেনে হওক, সেনেকুৱা টাইপৰ কেনে মানে পূৰা টেনশ্যন আছিলে। বাট যেতিয়া ভাগিনটো আহি পাইছে, আহি পাই কেনে যেতিয়া মই মানে কোলাত লৈছোঁ ন, কোচত লওঁতে মানে গোটেই লাইফৰ টেনশ্যন নোহোৱা হৈ গৈছে। সৰু পোৱালীক যে ভগৱান বুলি কয় নহয়, এনে নকয়, সঁচাকৈ কয়। টেনশ্যন নোহোৱা হৈ গৈছে, টেনশ্যন ফ্ৰী হৈ গৈছোঁ মই তাৰপিছত। সেইটোৱে এতিয়া এই আগত অলপমান আগত গৈ কেনে মিৰ্জা ওচৰত গৈ কেনে চাহ একাপ খাব লাগিব। চাহ একাপ খাই কেনে ৰাইডটো ডাইৰেক্ট কণ্টিনিউ কৰিম আৰু ডাইৰেক্ট ৰখিম মই তাৰপিছত বকো জংঘলত চাগে, ভাবিছোঁ আৰু নট চিয়'ৰ নহয় মানে। তো এতিয়া ইয়াতে ৰখি কেনে চাহটো খাই লওঁ। চ' মই এতিয়া বিজয়নগৰ পাইছোঁ। চাহ তাহ খাই কেনে ওলাই আহিলোঁ। বেগটো মানে ইমানেই ভাৰী লাগি আছিলে, পিঠিটো ইমানেই বিষাই আছিলে নহয়, খুলিব লগা হৈ গ'ল। আৰু গ্লভছ পিন্ধিলেও মানে হাতটো ইমান বেয়াকৈ বিষাই আছে। সৰুৱে হ'ল নে কিয়ে হ'ল গ্লভছটো নাজানো আৰু। ডেইলি পিন্ধি ইউজ নকৰোঁ ন, মানে ডেইলি ইউজ নকৰোঁ কেনে মানে এনেকুৱা অৱস্থা হৈ আছে। হাত পূৰা বিষাই গৈছে, গোটেই গা বিষাই গৈছে মোৰ। চাব পাৰে আপোনালোকে আমাৰ অসমৰ হিৰো, মেৰা বাপ কা ৰাস্তা হে। লাহে লাহে যাওঁ আৰু এতিয়া গাড়ীবোৰ মানে কিয় মানে এনেকৈ অভাৰটেক কৰে মই তাকে বুজি নাপাওঁ মানে। সেইকাৰণে মোৰ ইপিনে মানে বাইক চলাব বিৰাট অশান্তি লাগে। খালি মানে ৰং চাইড দিয়ে আহিব এনি টাইম ৰং চাইড সিহঁতৰ গোটেই জীৱনটো ৰং চাইড। So finally we are in Boko. এইটো বকো টাউন হয় এইখিনি। ইয়াতে মোৰ বহুত লগৰ আছে, বাট সিহঁতৰ লগত লগ পোৱাহে হোৱা নাই। কাকলাকাটা ক'ত বা থাকে পাত্তাই নাপাওঁ, একো কণ্টেক্ট বিচাৰিলেও নাপাওঁ সিহঁতৰ। বহুত বিজি মানুহ হয়।
এইখন বাইক মানে লাহে লাহে যাব নোখোজে, খালি ঝাটকা মাৰি থাকিব, ফাল মোক ফাল ফাল বুলি কৈ থাকে। পাগল নেকি, ইমান গাড়ী থকা জেগাত কেনেকৈ ফালিম দোষ? অকণমান স্মুথলি চলিব নোৱাৰোঁ নেকি বাইক খেৰি 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 কৰি? চৰি, মুখৰ পৰা ওলাই গৈছে। এইয়া বকো হাইস্কুল। চ' আমি পাই গ'লোঁ আমাৰ জেগা। মানে এইটো মোৰ ডেষ্টিনেশ্যন নহয়, এইটো মোৰ পিট ষ্টপ হয়, ইয়াতে ৰখিম মানে মই আগত গৈ অলপমান গা চা চিধা কৰিম, টানা টানি কৰিম অলপমান হাত চাতবোৰ। বিউটিফুল প্লেচ, চাওক আপোনালোকে গাইজ। বহুত খুবচুৰত প্লেচ আছে এইটো। ইমান লেতেৰা ক'ৰ পৰা আহিছে গম নাপাওঁ গাইজ। Wow, so beautiful, so beautiful. এই মানে য়েল্লো ষ্টোনটো দেখি কেনে মানে খুব ভাল লাগি আছে, অলপ ফিল্টাৰ চিল্টাৰ টাইপ লাগি আছে মানে। তো ইয়াতে ৰখি যাওঁ আৰু এতিয়া লাহেকৈ। চায়া জেগাত ৰখোঁ। দাদা অলপমান ৰেষ্ট লওঁ। ফাইনেলি আজি মই আহি পাইছোঁ এতিয়া বকো। আপোনালোকে গোপ্ৰটো দেখাই পালে। তো ইয়াতে অলপ দেৰি ৰখি আছোঁ, মানে গাটো বহুত বিষাই আছে বহুত দিনৰ পিছত ৰাইড কৰা কেনে। তো ইয়াৰে পৰা অলমষ্ট আৰু 20 কিলোমিটাৰমান আছে মোৰ যোনটো গাঁৱৰ ঘৰ হয়। তো সেইটোৱে এতিয়া ইয়াতে অলপ দেৰি চিল মাৰোঁ, তাৰপিছত আপোনালোক মটোব্লগত লগ পাই আছোঁ আৰু অলপমান ভিউজখিনি দেখাই আছোঁ মোৰ চিনেমেটিক ষ্টাইলত, যোনটো একো চিনেমেটিক নহয়, নৰ্মেলি খালি ভিডিঅ'ৰ তলত গান লগাই দিওঁ। তো আপোনালোকে চাই লওক। হৈ গ'ল ৰেষ্ট, বহুত ৰেষ্ট ল'লোঁ, 20 মিনিটমানতো ৰেষ্টেই ল'লোঁ মই, 5 মিনিট ল'ম বুলি ভাবি কিনে। ইমান আৰাম লাগিছে ন, মানে ভাষা নাই মানে সেই আৰামটো। So finally we are in Dhupdhara. We are in Dhupdhara. अपना जगह मिल गया हमको भाई। ये धुपधरा बजार बहे याते सोमबारे सोमबारे सागे पाहरी गलो मैं। हमार गाँवखिनिर नाम हल जारिहाट। I don't know what is Jarihat, but it's Jarihat. So याते गाहरियो बहे याते गाहरी এটা আমি ল'ব লাগিব লেফট সাইডে। লেফট সাইডে ল'লে আমাৰ গাঁৱৰ ৰাস্তা ষ্টাৰ্ট আৰু এইটোৱে আৰু তো এইটো ফিল ইয়াতে আগতে পাপাই আমাক পুৰা মোৰ ককা ঢুকাওঁতে চুমত বহাই কেনে কি স্পীডত ৰাউণ্ড মাৰাইছিল, এক চাইডে পুৰা চকা উঠি গৈছিল। তো এইটোৱে হয় পূজা। এয়া মানুহ নাই এতিয়া, খুব কম মানুহ। এইটোৱে হয় আমাৰ পূজা। ফাৰ্ষ্ট টাইম মোৰ এখন বাইক ইয়াতে আহিছে, ডমিনাৰখনো হৈছে, জিক্সাৰখনো হৈছে, এইখনো আহিলে এতিয়া। এইখিনি আমাৰ গোটেই চেগুনবাৰী আৰু আছে এইখিনি অলপমান, বাকী এইটো মোৰ ঘৰ।
আমাৰ ডাঙৰ ঘৰ এটা আছিলে এইটো ভাঙিলে, ভাঙি কিনে এটা সৰু ঘৰ বনাইছে। এইটোৱে এইটো আমাৰ আগৰ ডাঙৰ ঘৰটো। এইটোৱে আমাৰ ঘৰ। এতিয়া অলপ পিছত আপোনালোকক মোবাইলত লগ পাই আছোঁ। তো এইটোৱে আমাৰ গাঁও। বাকী সেইপিনেও দেখাম অলপ পিছত। এইটো আমাৰ পিছপিনে মানে ছাইডত আগত পুখুৰী এটা আছে, একদম সৰু পুখুৰী মানে। ৱাও, এই পুৰা গছৰ মাজে মাজে ৰাভাদা খোজকাঢ়ি আছে। এইটো চাওক পুখুৰীটো, পুখুৰীৰ পুও নাই, শুকান। সেইখিনিলৈ সীমা আৰু আছে বেলেগ পিনে। এনেকুৱা জেগাত আহি কিনে বৰ শান্তি লাগে। চ' এতিয়া গৈ আছোঁ অলপমান পূজা চাবৰ কাৰণে। আৰু মোৰ লগত আজি মোৰ পাপা বহিব পিছপিনে। কপাল বেয়া যে কেমেৰা নাই, চ' সেইকাৰণে এনেকৈ যাওঁ আৰু তাতে গৈ কিনে অলপমান দেখাম, তাহাঁত আকৌ ৰিটাৰ্ণ ঘৰ আহিম। sang maybe sang. So এতিয়া ঘৰ যাব ওলাইছোঁ আৰু ইয়াতে কিবা এটা দি যাওঁ অলপমান, পইচা যিহেতু নায়ে, যি আছে তাকে অলপমান দি যাওঁ আৰু দান পত্ৰত ভগৱানৰ নামত। কিবা এটা দি যাম।
আপোনালোকক দেখালোঁ আমাৰ ইয়াতে কেনেকৈ পূজা হয়, বেলেগ গাঁৱৰ মানুহক কেনেকৈ ৱেলকাম কৰে আমাৰ ইয়াতে পূজাত আহিবৰ কাৰণে নিমন্ত্ৰণ কৰাৰ পিছত মানে যেতিয়া সিহঁতে আহে তেতিয়া মানে কেনেকৈ ৱেলকাম কৰে পূজাত সেইখিনি দেখালোৱে। আৰু ইয়াতে নাটক চাটক ড্ৰামা চামা হৈ আছে আৰু অলপ চলপ পাৰ্টি আহে গান চান বজায় সেয়ে আৰু। তো বহুত বছৰ মই দেখা পোৱা নাছিলোঁ সেইকাৰণে মানে এইবাৰ আহি গ'লোঁ, লাগিলে বাইক লৈয়ে হওক আহি গ'লোঁ মানে সেইকাৰণে ভাবিলোঁ যে অলপমান এনেই ভিডিঅ' এটা বনাই লওঁ বুলি। এইটো মোৰ পেহা তো যাওঁ আৰু এতিয়া। এইটো মনসা পূজাই হয়, আমি মাৰে পূজা বুলি কওঁ। এইটো চাই লওক কি লিখা আছে। ত' এতিয়া যাওঁ আৰু বাই বাই। সেৱা এটা লৈ ল'লোঁ। চ' ব্লগটো বেছি লম্বা নকৰোঁ, আজিৰ ভিডিঅ'টো এইখিনিয়ে ৰাখিছোঁ। যদি আপোনালোকে চালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। Till then it's a Boriko Fraba signing off. Peace. জয় অসম। লগ পাম নতুন এটা ভিডিঅ'ত আৰু ট্ৰাই কৰিম যাতে অলপমান সোনকালে দিব পাৰোঁ ভিডিঅ'। হোৱাত আশা নাই মোৰ, কাৰণ কাম চাম আহিয়ে যায়, তো অকণমান বিজি থাকিব লগা হৈ যায়। চ' দাদা টেক কেয়াৰ, বাই বাই।